খৰচ এই জামাতা কলুয়া মহাদেৱক নামাতে এই কপালে দেখিলাৰে আজোগনে এই মুৰুলি ধনিৰে হা অহায় ঘনে বাজে এই দুটৰ মুখে শুনি হ'ল এই খবয়ুত কহিতে লাগিলা কথা শিৱৰ গোচৰৰে আজোগনে এই মুৰুলি ধনিৰে হা অহায় ঘনে বাজে এই দেৱী বোলে শুনা গো এই আমাৰ বছৰ ঐ আজি কেনে পিতৃয়াম এই নাহানিৰ মন্তনৰে আজোগনে এই মুৰুলি ধনিৰে হা অহায় ঘনে বাজে পূৰ্ব দক্ষৰতাই কি কৈছিলে ৰা হয় 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 বছৰৰ ইটো মূৰে সিটো মূৰে এই সুন্দৰকে এটা যজ্ঞ পাতিছিল সেই যজ্ঞত যিমান ইষ্ট কুটুম্বৰ আছে ভাগিৰ বংশ শ্ৰী জোঁৱাই যিবিলাক আছিল গোটেইবিলাকক তেওঁ নিমন্ত্ৰণ ইফালে মহাদেৱক কি কৈছি সতী আৰু সদাশিৱক সেই কাজৰ কাৰণে নিমন্ত্ৰণ কৰা নাই ইফালে তেওঁৰ ঘৰৰ আগেদি দুই এটাকে মানুহ গোটেইবিলাক মানুহ সৰে সৰে যাব লাগছি ইফালে সতীয়ে ভাবছি সতীয়ে ভাবছি ইমান ডাঙৰ পিতাৰ ঘৰৰ কাজ পাতছি আমাক কিয় মোক নিমন্ত্ৰণ কিয় মাতা নাই এই বুলি লাহেকে বুঢ়া বুঢ়া গোহাঁই ওচৰলৈ গৈছি গৈ পেলাই কৈছি যাই কৈছি বোলে গুৰুদেৱ আহা। পিতাৰ ঘৰৰ এনেকুৱা এনেকুৱা কাজ পাইছে গতিকে কিবা নিমন্ত্ৰণ দিছিল নেকি তেতিয়া মহাদেৱে লাহেকে মহাদেৱে কৈছে মই যোৱাকালি দিনটো ঘৰতে বহি দিনটো কটাইছো অ। তোমাৰ দেউতাৰ ঘৰৰ কোনো ইয়ালৈকে অহা নাই তেতিয়া- আৰু কাজলৈ একো নিমন্ত্ৰণো দিয়া নাই তেতিয়া সতীয়ে কৈছি বাৰু যিয়ে নহওক যিয়ে নহওক ওচৰৰ শ্ৰী জোঁৱাই মাতো মাতো কৰি থাকোতে হয়তো ৰৈ যাব লৈ যাব পাৰে একো ডাঙৰ কথা নহয় গতিকে মই মই বাৰু এবাৰ চোৱা ৰূপে মই আহোঁ যায় এই বুলি আৰু লাহেকে তেওঁ যাব ধৰিছে তেতিয়া শিৱই কৈছি তেতিয়া কৈছিলে অ শিৱে বোলে শুনা দে এই আমাৰ